আসসালামু আলাইকুম আৰু নমস্কাৰ ভিউৱাৰ্ছ। আজি আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত মই দেখুৱাম যে মৈৰাবাৰীৰ নিবাসী এজনী মাইকী মানুহে 300 লোকেল মুৰ্গী কেনেকৈ পুহি আছে কম খৰচত আৰু ভালেখিনি টকা ইনকাম কৰি আছে। সো আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক। বন্ধুসকল, মহিলাজনীৰ 300 মুৰ্গী আছে, সব লোকেল হয়। তাৰে 100টা মুৰ্গীয়ে কণী দি আছে আৰু আপোনাৰ 70টামান মুৰ্গী 15 বা 10 দিনমানৰ ভিতৰত কণী দিয়া ষ্টাৰ্ট কৰিব আৰু বাকীকেইটা সৰু হৈ আছে। বন্ধুসকল, মহিলাগৰাকীৰ পৰা জানিব পাৰিছোঁ যে এই 300 লোকেল মুৰ্গীক তেখেতে কিবা মাৰ্কেটৰ দানা এইবিলাক একো নোখোৱাই নিজে প্ৰস্তুত কৰি লৈছে। কম খৰচতে লোকেল মুৰ্গী পুহি আছে আৰু আপোনাৰ মাহেকত ভালেখিনি টকা ইনকাম কৰি আছে। আপোনাৰ 100 মুৰ্গীৰ পৰা প্ৰায় ডেইলি 70টা কণী পায়। তেখেতে জনোৱা মতে 70টা কণী ডেইলি বিক্ৰী কৰি দিয়ে ইনকুবেটাৰত আৰু প্ৰত্যেকটো কণীৰ দাম পায় 11 টকাকৈ। সো ডেইলি তেওঁৰ ইনকাম হৈছে প্ৰায় 750 মান। সো ভাবি চাওক, ডেইলি আপোনাৰ 750 মান ইনকাম হৈ আছে 60টা মুৰ্গীৰ পৰা। আপুনি যদি 300 মুৰ্গী আনে, 300 মুৰ্গীৰ পৰা যদি 200টাই কণী পাৰে, ধৰি লওক আপোনাৰ 200টা কণী 10 টকাকৈ বিক্ৰী কৰিলে 200টা কণীৰ দাম কিমান হৈ আছে? 2000 টকা। ডেইলি আপোনাৰ ইনকাম 2000 টকা। আৰু ইয়াত খৰচ ধৰি লওক আপোনাৰ 500-600 মান, কিয়নো ইয়াত আপুনি লোকেল মুৰ্গী হয়। এইটো লোকেল মুৰ্গী আপুনি ঘৰুৱা খাদ্য খুৱাব, মাৰ্কেটৰ কিবা দানা খুৱাব নালাগে। সিহঁতক মাৰ্কেটৰ দানা নোখোৱালে যে মৰি যাব এনেকুৱা কথা নহয়। এইটো ব্ৰইলাৰ মুৰ্গী নহয়, এইটো লোকেল হয়। সো এই খাদ্যৰ ক্ষেত্ৰত বহুতখিনি ৰেহাই পোৱা যায়। সো এইটো চইচ কৰি লওক। যদি আপুনি ফাৰ্ম খুলিম বুলি ভাবি আছে, এইটো বহুত ভাল হ'ব। বন্ধুসকল, মানুহজনী জনোৱা মতে তেওঁৰ লোকেল মুৰ্গীকেইটাক দিনত দুবাৰহে খাদ্য দিয়ে, এবাৰ ৰাতিপুৱা আৰু এবাৰ আবেলি। আৰু সেইটো খাদ্যও আপোনাৰ মাৰ্কেটৰ নহয় জনাইছে আৰু নিজে বনাইছে বোলে খাদ্যটো। সো বেলেগ এদিনা আপোনালোকক বেলেগ ভিডিঅ' এটা দেখুৱাম যে এই মহিলাজনী কেনেকৈ নিজে বনোৱা খাদ্য খুৱাই আছে আৰু গ্ৰ'থটো ভাল হৈ আছে মুৰ্গীকেইটাৰ। বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। বন্ধুসকল, তেওঁ কোৱা মতে এই 300 মুৰ্গীক তেওঁ অকলেই দেখি আছে, কোনো লেবাৰ নাই ইয়াত। তেখেতে জনাইছে যে যদি আপুনি লোকেল মুৰ্গী পোহে তেনেহ'লে 1000 মুৰ্গী ৰাখিলেও আপোনাৰ কোনো লেবাৰ নালাগে, আপুনি নিজেই পাৰিব। যদিহে আপুনি মুৰ্গীকেইটা মুকলি অৱস্থাত ৰাখে তেনেহ'লে আপোনাৰ কোনো লেবাৰৰ দৰকাৰ নাই, আপুনি নিজেই পাৰিব। আপোনাৰ দিনত 3 ঘণ্টা সময় দিব লাগিব, এবাৰ ৰাতিপুৱা আৰু এবাৰ আবেলি। তেখেতে মুৰ্গীকেইটা ৰাতিপুৱা বাহিৰত এৰি দিয়ে। বাহিৰত মানে বাউণ্ডাৰী আছে, বাউণ্ডাৰীৰ ভিতৰত থাকে আৰু সন্ধিয়া হোৱাৰ লগে লগে অট'মেটিকলি মুৰ্গীবিলাক নিজৰ ঘৰত উঠি যায়। মুৰ্গীকেইটাৰ অধিক গ্ৰ'থৰ বাবে তেওঁ পানী মেটেকা দিছে খাবলৈ, এয়া চাওক ভিডিঅ'ত। আৰু বিভিন্ন জাতৰ গছৰ পাত দিয়ে, নিম গছৰ পাত, ছজিনা গছৰ পাত, এইবিলাক এই লোকেল মুৰ্গীক আনি দিয়ে। বন্ধুসকল, যদি আপোনালোকৰ মুকলি ঠাই থাকে তেনেহ'লে আপোনালোকে লোকেল মুৰ্গী পুহিব পাৰে। নেট দি বাউণ্ডাৰী বনাই বহুতখিনি লোকেল মুৰ্গী আপোনালোকে পুহিব পাৰে কম খৰচত।
খাদ্য বহুতখিনি ৰেহাই হ'ব। মই এইজনী মহিলাৰ পৰা মটিভেট হৈ মই মহিলাসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে লোকেল মুৰ্গী পুহিব পাৰে আৰু লগতে ঘৰৰ কামবিলাকো কৰিব পাৰিব। ইমান সময় নালাগে ইয়াত, ৰাতিপুৱা অলপ টাইম দিব, আবেলি অলপ টাইম দিব। চ' এইটো কৰিলে ভালেখিনি টকা ইনকাম কৰিব পাৰিব ঘৰতে বহি। আৰু মই মোৰ ভাই বন্ধুসকলক ক'ব বিচাৰিছোঁ, যদি তোমালোক বেকাৰ আছা, এনেই বেকাৰ নুঘূৰিবা। কম খৰচত এইটো বিজনেছ কৰি নিজক স্বাৱলম্বী কৰি তোলা, নিবনুৱামুক্ত কৰি তোলা। যদি কোনোবাই চাকৰিও কৰি আছে, যদি ভাবে যে ময়ো পুহিব পাৰে ছাইড বিজনেছ হিচাপে, ইমান টাইম দিব নালাগে। দেখিয়ে আছে মহিলাজনী কেনেকৈ ইমান মুৰ্গী হেণ্ডেল কৰি আছে ডেইলি, আৰু তেখেতে ঘৰৰ কামবিলাকো কৰি আছে, কোনো প্ৰব্লেম হোৱা নাই। বন্ধুসকল, বিহাৰ, উৰিষ্যা, কলকাতা আৰু বাংলাদেশৰ আমাৰ নিচিনা যুৱকবোৰে চৰকাৰী চাকৰি বিচাৰি বেকাৰ হৈ থকা নাই। তেওঁলোকে নিজৰ বিজনেছ খুলিছে। এনেদৰে বিভিন্ন জাতৰ মুৰ্গী পালন কৰি লাখ লাখ টকা ইনকাম কৰি নিজকে স্বাৱলম্বী কৰি তুলি আছে। বন্ধুসকল, বাংলাদেশত যদি যুৱকবোৰে বিভিন্ন ধৰণৰ মুৰ্গী পালন কৰি নিজকে নিবনুৱামুক্ত কৰি আছে, তেনেহ'লে আমি কিয় নোৱাৰিম? আহক বন্ধুসকল, আমি সকলোৱে এইটো কাম ষ্টাৰ্ট কৰোঁ আৰু নিবনুৱাযুক্ত অসমখনক নিবনুৱামুক্ত কৰোঁ। আপোনাৰ যদি টকা কম আছে, আপুনি 10-12 হেজাৰ টকাৰ মাজত প্ৰায় 300 মান লোকেল মুৰ্গীৰ পোৱালি পাই যাব। সৰুৰ পৰা ষ্টাৰ্ট কৰক। আপুনি লাহে লাহে গ্ৰ'থ হ'ব আপোনাৰ ফাৰ্ম, আশা কৰোঁ। চব বস্তু বুজি পাব, ক'ত কি কৰিব লাগে। সৰুৰ পৰা লোকেল মুৰ্গী আপুনি পোহপালন কৰি যাওক। আৰু কিবা মুৰ্গীৰ বিষয়ে জানিব লগা হ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকক সকলো তথ্য দি দিম। চ' নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰিব। আৰু মোৰ ভিডিঅ'টো আজি এইখিনিতে ৰাখিছোঁ। মই আগলৈ আৰু ভিডিঅ' আপলোড দিম চব লোকেল মুৰ্গীৰ। চ' মোৰ ভিডিঅ'বিলাক চাব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। আৰু ভিডিঅ'টো বেকাৰ ভাই বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি নিবনুৱাযুক্ত অসমখনক নিবনুৱামুক্ত কৰক। ধন্যবাদ।